হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজি এটা নতুন ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু যদিহে ৰেচিপি ভিডিঅ'টো ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। যিসকল মোৰ চেনেলত নতুনকৈ আহে তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এতিয়া দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। বন্ধু বান্ধৱীসকল, আজি মই বনাবলৈ লোৱা ৰেচিপিটো হৈছে অপৰাজিতা ফুলৰ চাহ আৰু চৰবত। দুয়োটাই হৈছে ঔষধি গুণযুক্ত। অপৰাজিতা ফুলৰ চাহ বা চৰবত সেৱন কৰিলে বহুতো বেমাৰ দূৰ হয়। হজম শক্তি বঢ়ায়, ডিপ্ৰেশ্যন হ'লে খাব পাৰে, স্মৃতি শক্তি বঢ়ায়, নাৰ্ভ অৰ্থাৎ স্নায়ু সবল কৰে, ওজন কমায় আৰু নানান ধৰণৰ বেমাৰ দূৰ কৰে। চাওঁচোন আহক কেনেকৈ ভিডিঅ'টো বনাওঁ। মই প্ৰথমতে ফুলৰ ৰেণু আৰু বেটুখিনি গুচাই লৈছোঁ। কেৱল মই ফুলৰ পাপৰিখিনি লৈছোঁ। ফুলৰ পাপৰিখিনি মই পৰিষ্কাৰকৈ ধুই ল'ম। ফুলখিনি মোৰ ধোৱা হৈ গৈছে। মই এটা পাত্ৰত 2 গিলাচ জোখাৰে পানী লৈছোঁ। আপোনালোকে যিমান পৰিমাণে ল'ব বিচাৰে সিমান পৰিমাণে ল'ব পাৰে। পানীখিনি দিয়াৰ পাছত এতিয়া মই ফুলখিনি যোগ কৰি দিছোঁ। এতিয়া মই 15 মিনিটৰ বাবে উতলাই লৈছোঁ। 15 মিনিট উতলোৱাৰ পাছত এয়া চাওক পানীখিনিৰ ৰং সলনি হৈ গৈছে। এতিয়া মই ফুলৰ পাপৰিখিনিও কাঢ়ি লৈছোঁ। ইয়াৰে এগিলাচ চৰবতৰ বাবে মই ৰাখি থ'ম। চাহৰ বাবে মই 1 কাপৰ জোখেৰে লৈ লৈছোঁ আৰু ইয়াতে যোগ কৰিম মই চেনি। এয়া চাওক আমাৰ চাহ প্ৰস্তুত হৈ গ'ল। এতিয়া মই চৰবতৰ বাবে ৰাখি থোৱাখিনি গিলাচ এটাত উলিয়াই লৈছোঁ। ইয়াত মই মিলাইছোঁ সোৱাদ অনুসৰি নিমখ, প্ৰয়োজন অনুসৰি চেনি। ইয়াতে মই মিলাইছোঁ গোলনেমুৰ ৰস 2 চামুচ। গোলনেমুৰ ৰস নাথাকিলে আপোনালোকে কাজি নেমুৰ ৰসো দিব পাৰে। এয়া চাওক টেঙা দি দিয়াৰ লগে লগে নীলা ৰংটো বেঙুনীয়া ৰং হৈ গ'ল। আপোনালোকে আইচ কিউব ব্যৱহাৰ কৰিব পাৰে। যিহেতু ঠাণ্ডা হ'বৰ বাবে মই ফ্ৰিজত ৰাখিলোঁ, সেইবাবে ব্যৱহাৰ নকৰিলোঁ মই। এয়া চাওক চৰবত মোৰ প্ৰস্তুত হৈ গ'ল। যদিহে মোৰ ৰেচিপিটো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকল মোৰ চেনেলত নতুনকৈ আহে তেওঁলোকে মোৰ সুস্বাদু ৰেচিপি চাই থাকিবৰ বাবে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।